তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ঋতুৰাজ ব্লগ। আজি এটা নতুন ভিডিঅ' সৈতে আপোনালোক সকলোকে মোৰ চেনেললৈ বহুত বেছি স্বাগতম। আৰু ফ্ৰেণ্ডছ, আপোনালোক আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈছে আপোনালোকে গম পাইছে চাগে, মানে থাম্বনেইল চাই। মানে মোৰ আজি 3 দিন আগত মোৰ চেনেলটো 5000টা মানুহৰ মানে এটা ফেমিলি হৈ গ'ল, মানে 5K ছাবস্ক্ৰাইবাৰ। 0ৰ পৰা পুৰা 5000লৈকে যিমানখিনি মানে মোৰ সকলো বন্ধু বান্ধৱী সকলে যিমানখিনিয়ে মোক আজি এই মানে 5000লৈকে নিবলৈ সক্ষম হৈছে, তো সকলোকে মোৰ ফালৰ পৰা এই ভিডিঅ'টোৰ যোগেদি সকলোকে বহুত বেছি ধন্যবাদ। আৰু আপোনালোককো বহুত বেছি ধন্যবাদ, মানে যিমান কেইজন মোৰ ভিউৱাৰ্ছ ছাবস্ক্ৰাইবাৰ সকলোকে বহুত বেছি ধন্যবাদ। কাৰণ আপোনালোকৰ মানে অবিহনে আজি মানে এনেকুৱাত মানে মোৰ কাৰণে 5000 বহুত ডাঙৰ কথা। তো সকলোকে আকৌ এবাৰ বহুত বেছি ধন্যবাদ। ফ্ৰেণ্ডছ, এইখিনিত আপোনালোক এটা কথা কৈ দিওঁ, মানে মই আগৰ ভিডিঅ'টো মানে গিভ এৱে ভিডিঅ'টো মানে বহুতে কি কৰিছে কি অকল লাইক আৰু মানে কমেণ্টটো কৰি থৈ দিছে, কিন্তু মানে ভিডিঅ'টো শ্বেয়াৰ আৰু মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই। তো ফ্ৰেণ্ডছ, এতিয়ালৈকে যোনে মানে শ্বেয়াৰ আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই যাই ফ'ল' কৰি লওক, কাৰণ এতিয়াও বহুত সময় আছে। নেক্সট সপ্তাহতে মই গিভ এ ৰিজাল্টটো দিম। আৰু বহুতে ইনষ্টাগ্ৰামত বহুতে সুধি আছে কি গিভ এ ৰিজাল্ট লাগে, গিভ এ ৰিজাল্ট কেতিয়া দিব, আৰু কমেণ্টতো বহুতে কৈছে। তো সেইসকলক কৈছোঁ অলপ আৰু দুদিনমান ৰখক, নেক্সট সপ্তাহত গিভ এ ৰিজাল্ট লৈ আহিম। আৰু মই ক'লোৱে যোনে শ্বেয়াৰ কৰা নাই আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই যাই ফ'ল' কৰি ল'ব। ফ্ৰেণ্ডছ, আৰু আপোনালোকে থাম্বনেইলৰ ছাইডত দেখিছে মানে মিভিৰ এয়াৰপৰ্ট মানে আজি 3 দিন হ'ল পোৱাৰ। তো মোক ৰিভিউৰ কাৰণে দিছিল, তো মোৰ চলাই বহুতেই ভাল লাগিছে। কাৰণ আৰু চবতকৈ ভাল মেড ইন ইণ্ডিয়া, মানে আমাৰ ইণ্ডিয়াতে চবখিনি কৰিছে, ইণ্ডিয়াটো বনাইছে, চবখিনি ইণ্ডিয়াতে। আৰু আপোনালোক তাৰ ফেচিলিটিবোৰ হৈছে এতিয়া দেখাই আছোঁ ৰ'ব সেইটো বস্তু। তো ফ্ৰেণ্ডছ, এতিয়া আপোনালোকক এইটো আনবক্সিং কৰি দেখাওঁ কি আছে ইয়াৰ ভিতৰত। ধুনীয়া এটা একদম কেছত আহিছে, ধুনীয়া এটা পূৰা। তো এইটো ছাইড কৰি থৈ দিওঁ। তো ফাৰ্ষ্টতে ইউজাৰ মেনুৱেল, তো ইয়াক ছাইড কৰি থৈ দিওঁ। তাৰপিছত আহিছে মিভি ফেমিলিত যে জইন হ'লোঁ এইখন। তাৰপিছত ৱাৰেণ্টি কাৰ্ড, মিভিৰ ৱাৰেণ্টি কাৰ্ড। তো এতিয়া এইখিনি ছাইড কৰি থৈ এতিয়া মেইন বস্তুটো ওলাওঁ, এইটোক ছাইড কৰি থৈ দিওঁ অলপ। একদম বিউটিফুল। আৰু আপোনালোক কালাৰটো কেনেকুৱা লাগিছে? মোৰ চইচ এইটো। চব পূৰা ফিটিং হৈ গ'ল। তাত এইটো ৰাইট। তো যেতিয়া দুটা মানে এই দুটা যেতিয়া কাণত ল'ব ধুনীয়াকৈ ৰেডি টু পেয়াৰ ধুনীয়াকৈ একদম। তো ফ্ৰেণ্ডছ, ইয়াতে ফেচিলিটিখিনি কৈ দিওঁ ধুনীয়াকৈ। ইয়াতে ফ্ৰেণ্ডছ মানে টাচ হয়, মানে ইয়াতে যদি ডাবল টেপ কৰিলে মানে মিউজিক অন হৈ যায়। তাৰপিছত যেতিয়া মিউজিকটো আপোনালোকে প'জ কৰিব, তো একবাৰ ক্লিক কৰিলে ধুনীয়াকৈ প'জ হৈ যায়, আৰু একবাৰ ক্লিক কৰিলে প্লে হৈ যায়। আৰু এইটো চবতকৈ মানে কি হ'ল, ৱাটাৰপ্ৰুফ নহয় কিন্তু ডাষ্টপ্ৰুফ হয়। মানে আপোনাৰ ঘাম বা অলপ যদি পানী, ইয়াৰ একো কৰিব নোৱাৰে। মানে আপোনালোক কাণত লৈ থাকে কেতিয়াবা ঘাম পৰিব এইটো, তো তাৰে একো প্ৰব্লেম নাই, ধুনীয়াকৈ এইটো চলি যাব। আৰু বৰষুণতো ধুনীয়াকৈ চলি যায়। আৰু ফ্ৰেণ্ডছ, ইয়াৰে আৰু এটা খাচিয়ত হ'ল কি হয়, এইটো লেফ্টৰ হয়। এইটো যেতিয়া আপোনালোকে একবাৰ ক্লিক কৰিব, মানে দুবাৰ ক্লিক কৰিব যেতিয়া, এইটো আপোনালোকৰ মিউজিকটো যিটো গান শুনি আছে দুবাৰ ক্লিক কৰাৰ পিছত আগলৈ গুচি যাব। আৰু যেতিয়া ৰাইটটো দুবাৰ ক্লিক কৰিব, ৰাইটত লৈ থকাটো, তেতিয়া মিউজিকটো পিছুৱাই যায়। আৰু ফ্ৰেণ্ডছ, এইটো দেখিছে, তো একবাৰ চাৰ্জ দিলে 30 আৱাৰ্ছ মানে 30 ঘণ্টা বেটাৰী বেকআপ দিয়ে এইটো। তো এইটো মানে বহুতেই ভাল, কাৰণ ইমান ধুনীয়া বেটাৰী বেকআপ। আৰু টাইপ চি চাৰ্জিং ছাপোৰ্ট কৰে ধুনীয়াকৈ, টাইপ চি। তো মানে আৰু বহুত ফাষ্ট চাৰ্জিং হয়। তো এইখিনি এৰিয়া বহুতে ভাল লাগিছে চলাই। যোৱা 2 দিনত মানে যোৱা 3 দিনত মানে চলাই বহুতেই ভাল লাগিছে। আৰু ফ্ৰেণ্ডছ, ইয়াৰ লগত আৰু দুটামান আপোনালোক অলপ কিবা অলপ দেখাব ৰৈ গৈছিল, তো দেখা যাব। ইয়াক ছাইড কৰি থৈ দিওঁ। এইটো ইয়াতেতো কি থাকে আপোনালোকে গমে পায়,
মানে চবৰেতো চাইজবিলাক বেলেগ বেলেগ তো এইটো লগাই ল'ব পাৰে যাৰ যাৰ বেলেগ বেলেগ চাইজ সৰু ডাঙৰ আছে ধুনীয়াকৈ তো ইয়াক সাইড কৰি আৰু এটা বস্তু আছে চাৰ্জাৰ টাইপ চি মানে এইটো এয়াৰবাডক আৰু যে বেছি স্পেচিয়েল কৰিছে টাইপ চি চাৰ্জাৰে তো ফ্ৰেণ্ডছ আপোনালোক ইয়াৰে ধুনীয়াকৈ মানে ইয়াৰে খাচিয়ত মানে ইয়াৰ কোৱালিটি ধুনীয়াকৈ আপোনালোক কৈ দিলোঁ কিবা যদি ৰৈ গ'ল ক্ষমা কৰি দিয়ক মোক কাৰণ কিবা ৰৈ যাব পাৰে কোৱাত তো যি কি নহওক এইটো আপোনালোক বাই কৰিব পাৰে ডেছক্ৰিপশ্যনত মোৰ লিংক আছে এমেজনত মানে এইটো অনলি এতিয়া এমেজনত এভেইলেবল আছে মই ধুনীয়াকৈ ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ তাতে যাই এমেজনত এইটো বাই কৰি ল'ব আৰু এইটো মানে অৰিজিনেল দাম 3000 হয় কিন্তু এতিয়া আপোনালোক 1199 মানে 1199 টকাত এমেজনত এতিয়া এভেইলেবল আছে তো যাওক ইয়াৰে আৰু ইয়াতে বহুত কেইটা কালাৰ আছে মানে 4টা কালাৰ এইটো এটা আৰু ব্লেক হোৱাইট আৰু ৰেড মানে 4টা কালাৰ এভেইলেবল আছে এইটো আৰু আপোনালোকে এইটো দেখালোঁ এতিয়া 1 মিনিট মানে অলপ এটা কথা ক'ম প্লিজ মন দি শুনিব কাৰণ এইটো মানে অকল মোৰ কাৰণে এইটো কৰা নাই তো আপোনালোকে এতিয়া কথাখিনি কওঁ মানে আমি ভাবিছোঁ কি মই আৰু মোৰ কেইজনমান বন্ধুৱে মিলি মানে এই কৰোণাৰ সময়ত অলপ মানে কেইঘৰমান মানে অলপ আৰ্থিকভাৱে দুৰ্বল মানে কেইটামান পৰিয়ালক অলপ আৰ্থিকভাৱে কিবা যদি অলপ সহায় কৰিব পাৰোঁ তো সেইকাৰণে মোৰ ফালৰ পৰা আৰু মোৰ বন্ধু কেইজনমানৰ ফালৰ পৰা অলপমান ডনেশ্যন উঠাই তো তেনেকৈ আপুনি অলপ কেইঘৰমান মানুহক অলপ কিবা অলপ মানে বস্তু দিব খুজিছোঁ যেনেকৈ মাস্ক চেনিটাইজাৰ আৰু খোৱা বস্তু তো তেনেকৈ আৰু আপোনালোক কোৱাৰ মূল উদ্দেশ্যটো হ'ল কি আমি যিমান মোৰ আৰু মোৰ বন্ধু কেইজনৰ ফালৰ পৰা যিখিনি মিলে তো সেইখিনি আনি অলপ কেইঘৰমান মানুহক দিব পাৰিম কিন্তু আপোনালোকে যিমান কেইজনে চাই আছে আপোনালোকৰ ফালৰ কোনোবা যদি মানে সহায় কৰে তা তেনেকুৱা পৰিয়ালক 10টাক মানে তেনেকুৱা বস্তুখিনি দিলোঁ কিন্তু আপোনালোকৰ ফালৰ পৰা যদি আৰু কেইজনমানে হেল্প কৰে তো তেতিয়া 10টা পৰিয়ালৰ ঠাইত 15-20টা পৰিয়ালকো দিব পাৰিম যদিহে আপোনালোক আৰু হেল্প কৰে ফ্ৰেণ্ডছ মই ক'লোৱে কোনোবাই যদি ইণ্টাৰেষ্ট আছে আমাক যদি আৰু অলপ সহায় কৰিব বিচাৰে তো ডেছক্ৰিপশ্যনত যায় নাম্বাৰটোত কল কৰিব বা হোৱাটছআপ কৰিব তো হেল্প কৰিবলৈ আশা থাকিল 1-2জন যিমান কেইজনে পাৰে আৰু কৰিব আৰু মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবচোন কোনো বহুতে শ্বেয়াৰে নকৰে আৰু শ্বেয়াৰ কৰিলে 10K ছাবস্ক্ৰাইবাৰ কৰিব পাৰিম আৰু মই ভাবি আছোঁ কি ফ্ৰেণ্ডছ মানে আপোনালোকতো 5K হোৱাত এটা বস্তু মই গিভ কৰিছোঁ মানে এডাল ৱায়াৰলেছ ব্লুটুথ হেডফোন তো মই ভাবি আছোঁ কি যেতিয়া মোৰ 10K ছাবস্ক্ৰাইবাৰ হ'ব তেতিয়া মানে 3টা বস্তু গিভ কাৰণ এতিয়া মানে ইমান কেইজনৰ পৰা কাৰণ এইটো ৰিচেণ্ট ভিডিঅ'টোত মানে 124টা পাৰ্টিচিপেট কৰিছে কিন্তু মই ভাবিছোঁ কি 10K তেতিয়া মানে আপোনালোকৰ পোৱাৰ চান্সটো বেছি হৈ যাব কাৰণ মানে এটা মানুহে পোৱাৰ চান্স বেছি থাকিব 3বাৰ পোৱাৰ চান্স বেছি থাকিব তো সেইকাৰণে ভিডিঅ'বোৰ সকলোৱে শ্বেয়াৰ কৰক অতি সোনকালে আৰু 10K জল্দি কৰি দিয়ক আৰু প্ৰত্যেকটো ভিডিঅ' অলপ শ্বেয়াৰ কৰিবচোন তেতিয়া মানে চেনেলটো আৰু অলপ আগুৱাই যাব আৰু এই চেনেলটো অকল মোৰ নহয় মোৰ আৰু আপোনালোকৰ ফালৰ আৰু ফ্ৰেণ্ডছ আপোনালোকে মোৰ চেনেলৰ কাষত এটা জইন বটন দেখিছে তো তাতে আপোনালোকে ক্লিক কৰি দেখা পাব 29 টকা প্ৰতি মাহ আৰু জইন বটনটো পাইছিলোঁ মনিটাইজেশ্যন হৈছিল মোৰ ডিচেম্বৰৰ 29 তাৰিখ 2020 চনৰ আৰু জইন বটন পাইছিলোঁ মানে 2020 চনৰ 31 ডিচেম্বৰ মানে এইটো বছৰৰ শেষ তো সেইকাৰণে এতিয়া 5K যেহেতু হ'ল মই সেইকাৰণে জইন বটনটো লগাই দিছোঁ আৰু আপোনালোকে 29 টকা প্ৰতি মাহ জনে দিব খোজে তো তাতে জইন হৈ লওক ধুনীয়াকৈ আৰু কেনেকৈ জইন হয় ইউটিউবত ভিডিঅ' আছে বহুত তো তেনেকৈ জইন হৈ লওক আৰু আপোনালোকক সেই জইন হোৱাৰ পিছত কি দিম আপোনালোক ধুনীয়াকৈ দেখাই মই তাতে জইন বটন তলত ক্লিক কৰিলে দেখাই পাব শ্বুট আউট ইন ভিডিঅ'ছ মানে মোৰ ভিডিঅ'ত আপোনালোকক প্ৰমোশ্যন কৰি দিম আপোনালোকৰ চেনেল বা যি নহওক আৰু মোৰ ফটো ষ্টেটাছ আপডেট ধুনীয়াকৈ আপোনালোক মোৰ ছ'চিয়েল মিডিয়াত হোৱাটছআপ য'তে নহওক চবতে এড কৰিম তো এই দুটা ফেচিলিটি ধুনীয়াকৈ আৰু একদম কম বাজেট ল' বাজেট 29 টকাৰ তলত নাই 29 টকাৰ তলত যে থাকিলে মই দিলোঁ যদি জইন হ'ব খোজে জইন হ'ব পাৰে চবখিনি কৈ দিম আৰু আজি ভিডিঅ'টো এইখিনি আছিল আৰু তো ভাল পালে ক'লৈ মই লাইক কৰিব আৰু এটা প্লিজ কমেণ্ট কৰিব ইমান কষ্ট কৰি বনাওঁ ইমান কষ্টৰ আপোনালোকে অলপ শ্বেয়াৰ কৰি দিবচোন আৰু প্লিজ এটা কমেণ্ট কৰি দিব আৰু যোনে এতিয়ালৈকে গিভৱে ভিডিঅ'টোত শ্বেয়াৰ আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ইনষ্টাগ্ৰামত যা ফ'ল' কৰি লওক আৰু চেনেলটোত জইন হ'ব যোনে মানে ইচ্ছা কৰে এতিয়া আপোনালোকৰে লাভ কাৰণ চেনেল ক'লৈ মই কি ফেচিলিটি দিম তো ফ্ৰেণ্ডছ আজি ভিডিঅ'টোত মোক ইমানখিনি সহায় কৰিলে সৌৰভ ভাই হাই আৰু বহুতে চিনি পায় ইয়াক পুৰা পপুলাৰ মানুহ আৰু আগৰ ভিডিঅ'ত মই ক'ব ৰৈ গ'ল এইখন মেইন প্লিজ ইউজ কৰিব ইয়াৰ তো চবকে বাই বাই দে
বাই 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 বাই।